2024 मायथाइनि एमपि बिसायख'थिनि थार्ड फेज बिसायख'थिया खाथिनिफ्राय खाथि सौफैबाय। जेब्लानो बिसायख'थिया फैयो अब्लानो दुंहाव बारा बारनो हमो। थिग बेबायदियैनो 8 नं दतमा बिपिएफ ब्लकनि सिङाव थानाय नेपालपारा बिपिएफ प्राइमारि मावख'खौ थांनाय हरनि 1 रिंगासो समाव सोरबा सिनाय मोनै दुथांफोरा सावनानै गालाङो। बबेखानि बिसायख'थिखौ गोजोनै गोजोन बारहोहरनो असिलाजों बिपिएफ दोलोनि माखासे कर्मकर्ताफोरा बे जाथायनि सायाव समखिखांनाय मोननानै बे जाथायनि दायनिगिरिखौ तदन्त खालामनानै थाबैनो नागिरनो सेरफांगुरि पुलिस थानायाव एफआइआर दाखिल खालामो। बबेखानि सेरफांगुरि पुलिस थानायाव एफआइआर होखांनायनि उनावनो सेरफांगुरि थानानि इनचार्जआ बे जाथायनि सायाव तदन्त खालामनो जाथायसालिसिम दावबायफैयो आरो बे जाथायनि दायनिगिरिखौ थाबैनो नागिरनानै दिहुनगोन होननानै 29 नं सोनाब क'क्राझार बियाबनि एमएलए मानगोनां रबिराम नार्जारि बिथांनि सिगाङाव बुंथिनानै गालाङो। जवाखालि आमार नेपालपारा प्राइमारी बिपिएफर कार्यालय आमार दलर कार्यालय दलर कार्यालयत इउपिपिएलर किसुमान दुष्कृतिकारिये भेरनिया हकले मासनिका 12 বা 1টা বজাত জুই লগাই দিলে। ইয়াৰ কাৰণবিলাক হয়তো তেওঁলোকে ভাবিছে যে তেওঁলোকে এইবাৰ ইলেকশ্যনত হাৰিল। এই হাৰাৰ যিটো কথা এইটো গম পায় তেওঁলোকৰ ভাৰসাম্য এতিয়া নোহোৱা হৈ গ'ল। এই গতিকে তেওঁলোকে হিংসাৰ আশ্ৰয় ল'লে। তো সেইকাৰণে মই ৰাইজক আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে এতিয়া সব বুজি পাইছে যে তেওঁলোকে মুখত শান্তি শান্তি বুলি কয় আমাৰ প্ৰমোদ বড়োৱে, কিন্তু এতিয়া আমি দেখিলোঁ যে শান্তি এইবিলাকে কয় নেকি, যে বেলেগ দলৰ কাৰ্যবিলাকক জুই লগাই দিয়া, মানুহক হিংসাৰ পথ ল'বলৈ দিয়া, এইটো শান্তি নহ'ল নেকি? তো মই এইকাৰণে এই কাৰ্যক আমি একমুখে গৰিহণা দিছোঁ আৰু সেইকাৰণে মই আমাৰ জিলাৰ যিটো নিৰ্বাচন বিষয়া মুখ্য নিৰ্বাচন বিষয়া তেওঁক মই আহ্বান জনাইছোঁ যাতে ইয়াৰ ওপৰত একশ্যনটো লয় আৰু তেওঁলোকৰ যিটো প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তেওঁৰ মনোনয়ন পত্ৰ আচলতে প্ৰত্যাহাৰ হ'ব লাগে। এইকাৰণে মই এই ক্ষেত্ৰত শান্তিপ্ৰিয় ৰাইজক এতিয়া মই ক'ব বিচাৰোঁ যে এনেকৈ যদি অৱস্থা হয় তেতিয়াহ'লে আমাৰ ৰাইজে কেনেকৈ শান্তিৰূপে শান্তি বজাই ৰাখিব পাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ শান্তিপ্ৰিয় ৰাইজে সজাগ হওক, নহ'লে ভৱিষ্যতে এই যে ভেৰনীয়াসকল আছে এই ভেৰনীয়াসকলে গাঁৱৰ ভিতৰত গৈ গৈ কিছুমান আমাৰ প্ৰজা ৰাইজক দম দি হ'লেও তেওঁলোকে ভোট আদায় কৰাৰ চেষ্টা কৰিব। এই গতিকে এতিয়া সময় আহি পৰিছে, আমি সজাগ হ'ব লাগিব। এই দুষ্কৃতিকাৰীবিলাকৰ দ্বাৰাই আমাৰ যিটো শান্তি এই শান্তি বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে অশান্তি কৰিয়ে থাকিব আৰু আমাৰ মাজত এটা কাজিয়াৰ সৃষ্টি কৰিব। গতিকে মই ভাবোঁ তেওঁলোকে ইউপিপিএলৰ কেণ্ডিডেট যে হাৰিব এই ক্ষেত্ৰত তেওঁলোকে সহ্য কৰিব পৰা নাই। এই গতিকে এই কামবিলাক কৰিছে। ৰাইজ আপোনালোকে এতিয়া সজাগ হওক, আমাৰ শান্তিহে লাগে, এই অশান্তি আমাক নালাগে। আমাৰ হাগ্ৰামা মহিলাৰ দিনত যিটো শান্তি আছিল এই শান্তিটো আমি বিচাৰোঁ আৰু এতিয়া এই শান্তিটো আনিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিপিএফ দলক ভোটদান দিবৰ কাৰণে মই সকলো আমাৰ ৰাইজক আহ্বান জনাইছোঁ আৰু তেওঁলোকে যে গণ্ডগোল কৰি থাকিব, অশান্তি কৰি থাকিব, এইটোৱে এটা জ্বলন্ত প্ৰমাণ হ'ল। এইকাৰণে ৰাইজে